আজিৰ মৰম লগা পৰিৱেশটো দেখি আপোনালোকে নিশ্চয় গম পাইছে মই ক'ত আছোঁ। আপোনালোকৰ এই পৰিৱেশটো ভাল লাগেনে? মোৰ কিন্তু বহুত ভাল লাগে। পথাৰত সকলোৱে একেলগে কষ্ট কৰি থকা পৰিৱেশটো মোৰ ভাল লাগে। নিজৰ পেট পুহিবৰ কাৰণে যে লগে ভাগে মিলি ৰ'দ বৰষুণ কাটি কৰি সকলোৱে মিলি কষ্ট কৰে, সেয়া মোৰ ভাল লাগে। কিয়নো বেলেগে কৰা চাউলকেইটা কিনি খোৱাতকৈ নিজে খেতি কৰি পোৱা ফ্ৰেছ চাউলকেইটাৰ ভাত সাজৰ সোৱাদেই সুকীয়া হয়, নহয়নে? ময়ো আজি মাহঁতৰ লগত পথাৰলৈ বুলি আহিছোঁ আৰু পথাৰত যে ভাত খোৱা হয় লগে ভাগে, সেয়া মোৰ বহুত ভাল লাগে আৰু প্লাছ মাছ ধৰাটো। মই যে পথাৰলৈ আহি মাছ নধৰিম এয়া হ'বই নোৱাৰে। মইতো সৰহকৈ মাছ নাপাওঁহে, এটা দুটা মাছ জঁপিয়াই থাকে, মই সেইকেইটাকে জীয়াই লৈ ঘৰলৈ লৈ আহোঁ। কিয়নো সিহঁতি পথাৰৰ পানী শুকাই গ'লে মৰি যোৱাতকৈ মই ধৰি আনি আমাৰ পুখুৰীটোতে মেলি দিওঁ। সিহঁতি যেতিয়া পানীত মুকলি মনেৰে মোৰ হাতৰ পৰা একদম ফাউতকৈ যায়গৈ, বহুত ভাল লাগে মোৰ এইটো চাই পিনে। আৰু সিহঁতক মেলি পিনে মই ঘৰলৈ বুলি আহিলোঁ। ইমান গৰম পৰিছে, আইচক্ৰীম পালোঁতো আইচক্ৰীম এটা খাইছোঁ আৰু আজিলৈ ভালেই, বাই।